নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। ছাকচেছ মন্ত্ৰ। জীৱনত যদি তুমি যিকোনো এটা লক্ষ্যত উপনীত হ'ব বিচাৰা তেন্তে সকলোতকৈ ডাঙৰ বস্তু হ'ল সময়। তুমি যদি সময়ৰ সীমা নিৰ্ধাৰণ কৰি নোলোৱা তেতিয়া তুমি সেই লক্ষ্যত কেতিয়া পাবাগৈ কোনো সঠিক নহ'ব। সেইকাৰণে তুমি এটা সময়ৰ সীমা বান্ধি লোৱাটো বহুত জৰুৰী। সেইবাবে বন্ধুসকল, তোমালোকে সময়ৰ সীমা নিৰ্ধাৰণ কৰি লোৱা আৰু নিজৰ লক্ষ্যৰ ফালে এটা খোজ আগবাঢ়ি যোৱা। তুমি দেখিবা যে তোমাৰ সেই নিৰ্ধাৰিত সময়ৰ ভিতৰতে তুমি সেই লক্ষ্যত উপনীত হ'বাগৈ। লক্ষ্যত উপনীত হ'বৰ বাবে 2 নম্বৰ কথাটো হ'ল যে তুমি এটা লক্ষ্যৰ ওপৰতহে ফ'কাছ কৰা। কাৰণ এটা সময়তে আমাৰ মাইণ্ডে দুটা বস্তুৰ ওপৰত বা মাল্টিপুল বস্তুৰ ওপৰত ফ'কাছ কৰিব নোৱাৰে। সেইবাবে তুমি এটা বস্তুৰ ওপৰতে ফ'কাছ কৰা আৰু সেই লক্ষ্যটো যেতিয়া তুমি এচিভ কৰিবা তেতিয়া তুমি নেক্সট এটা লক্ষ্য বান্ধি লোৱা। নেক্সট পইণ্ট, যদি তোমাৰ লক্ষ্যটো বহুত ডাঙৰ আৰু সেই লক্ষ্যটোক তুমি এচিভ কৰিব পৰা নাই তেন্তে তুমি সেই লক্ষ্যটোৰ 4-5টা টুকুৰা কৰি লোৱা। সেই 4-5 টুকুৰাত তুমি এটুকুৰাকৈ কাম কৰা আৰু তেনেকৈ তুমি এটা টুকুৰাত উপনীত হৈ যোৱা। লাহে লাহে দেখিবা তুমি তোমাৰ সেই লক্ষ্যত তুমি উপনীত হৈছাগৈ। শেষত তোমাৰ সেই লক্ষ্যত উপনীত হ'বৰ বাবে তুমি যিকোনো ভাল বেয়া পৰিস্থিতিৰ লগতে যুঁজিবলৈ তুমি ৰেডি হৈ থাকা। তেতিয়াহে তুমি সেই নিজৰ লক্ষ্যত তুমি উপনীত হ'বগৈ পাৰিবা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।